আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়াৰ গধূলি চাকি গছৰ পৰাই। গধূলি সময়ত মই গা পা ধুই আহিলোঁ। আজিৰ ভিডিঅ'টো মই গধূলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গা পা ধুই আহিলোঁ আৰু এতিয়া মই চাকি গছ দি লওঁ। নিচি শুয়ে আছে এতিয়ালৈকে। তাই শুই থাকোঁতে মই জল্দি চাকি গছ দি লওঁ, কিয়নো তুলসীৰ তলত চাকি দিব লাগে আন্ধাৰ হ'লে। গতিকে কাতি মাহ যিহেতু, সেইকাৰণে মই লগালগ চাকি গছ দি লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰি দিছোঁ। দেখুৱাই দিয়া তুমি কি খাইছা, তুমি দেখুৱাই দিয়া তুমি কি খাই আছা। মাম খাইছা? মাম খোৱা নাই নহয়, তুমি মাম খাইছা? মাম খাইছা? মোবাইল চাই আছা নেকি? মোবাইল চাই আছা? ক'বই নোৱাৰে এজনী। বাই দিদিয়া, বাই 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 বাই। মুড়ি খাইছা নি? নিচে মুড়ি খাই আছে দেউতাকৰ লগত, আৰু আমিও সন্ধিয়াৰ চাহকাপ খাই লওঁ এতিয়া। তাই এতিয়া দেউতাকৰ লগত গান বজাই বজাই খেলি আছে, আৰু তাই খেলি থাকক। মই এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজি। বহুত দিনতে বস্তু আনি থৈছিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি, কিন্তু কৰাহে হোৱা নাছিলে। গতিকে আজি ভাবিছোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। গতিকে ব'লকচোন তেতিয়াহ'লে ৰেচিপিটোলৈ আগবাঢ়োঁ। আজি মই বনাম চিকেন বিৰিয়ানী, আৰু এয়া মই লৈছোঁ প্ৰায় 300 গ্ৰাম ব্ৰইলাৰ মুৰ্গী। বনলেছ লৈছোঁ, আপোনালোকেও ল'ব বনলেছ। এয়া লৈছোঁ চিকেন মাছালা, আৰু এইটো হৈছে ধনিয়া মছলা, আৰু এইটো আপোনাৰ জিৰা পাউডাৰ। মই যিখিনি মছলা ব্যৱহাৰ কৰিম সেইটো মই দেখাই দিছোঁ আগতে। তাৰপিছত লৈছোঁ মই মিট মছলা মই গোটেইখিনি MDSৰে ব্যৱহাৰ কৰিম। আৰু এইটো মই লৈছোঁ অকণমান কালাৰ হ'বলৈ কাৰণে, মানে কাশ্মীৰী ৰেড মিৰ্চ মছলা, আৰু এইটো হৈছে মোৰ বিৰিয়ানী মছলা। বিৰিয়ানী মছলাটো এইটো ৰেচিপিত লাগিব যিহেতু। আৰু এইটো মই ইণ্ডিয়া গেট বাসমতী ৰাইচ লৈছোঁ। চাউল মই এগিলাচ আৰু অকণমান বেছি লৈছোঁ। প্ৰথমে মই আদা, নহৰু আৰু পিঁয়াজ এইখিনি মই প্ৰথমে গুচাই ল'ম। মই পিঁয়াজ ব্যৱহাৰ কৰিছোঁ ডাঙৰ চাইজৰ এটা, যিটো লেয়াৰিঙত লাগিব, আৰু সৰু চাইজৰ 3টা মাংস ভাজিবৰ কাৰণে লৈছোঁ। অকণমান আদা আৰু 5-10 ফুটামান মই নহৰু লৈছোঁ। এইখিনি মোৰ পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্ট। আৰু মই প্ৰথমে কুকাৰত বনাম যিহেতু, গতিকে কুকাৰটো গৰম কৰি তাত মই তেল দি লৈছোঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই ভাল নাপাওঁ ৰিফাইন ব্যৱহাৰ কৰি, সেইবাবে মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই তাত যিখিনি পিঁয়াজ আছিলে সেইখিনি মই ভাজি লৈছোঁ। এইখিনি মই লেয়াৰিঙৰ কাৰণে ভাজিম। 5-6 মিনিটমান ল' ফ্লেমত এইদৰে লৰাই ভাজি থাকিব লাগিব। আৰু লৰাই ভাজি থকাৰ পিছত লাহে লাহে কালাৰটো চেঞ্জ হৈ আহিব, আৰু পিঁয়াজখিনি হৈ যাব। সেই একেটা কুকাৰতে মই অলপমান তেল দি পেলাই তাত মই তেজপাত দিছোঁ 3 খিলা, আৰু 2টা মই জলকীয়া দিছোঁ সৰু চাইজৰ, আৰু পিঁয়াজখিনি মই তাত দি দিছোঁ। আৰু পিঁয়াজখিনি মই অকণমান সময় লৰাই দিছোঁ। পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱাৰ পিছতে মই তাত দি দিছোঁ আদা নহৰু পেষ্ট।
আদা নহৰু পেষ্টটো দিয়াৰ পাছত ভালদৰে মিহলি কৰি দিব লাগিব। মন কৰিব গেছৰ ফ্লেমটো ল' হৈ থাকিব লাগিব, নহ'লে কিন্তু জ্বলি যাব। এইখিনি অকণমান কালাৰটো চেঞ্জ হৈ আহিলে তাত মই নিমখ ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি আৰু হালধি ব্যৱহাৰ কৰিছোঁ। তাৰ পাছতে মই তাত মাংসখিনি মই দি দিছোঁ আৰু এইখিনি ভালদৰে মই তাত মিহলি কৰি ল'ম। আদা নহৰু পিঁয়াজৰ পেষ্টৰ লগত ভালদৰে মই লৰাই মিহলি কৰি লৈছোঁ। আৰু তাত মই এতিয়া মছলা ব্যৱহাৰ কৰিম। মছলা মই আপোনালোকক আগতে যিখিনি মছলা দেখাই লৈছিলোঁ সেইখিনি মছলাই হয়। জিৰা, ধনিয়া, মিট মছলা আৰু চিকেন মছলা সেইখিনিয়ে হয়। আৰু এইটো মই কাশ্মীৰী মিৰ্চ পাউডাৰটো দি দিছোঁ অকণমান কালাৰ হ'বৰ কাৰণে। আৰু মছলা মই বহুত বেছি ব্যৱহাৰ কৰা নাই। সৰু চামুচেৰে এক চামুচ মছলা মই ব্যৱহাৰ কৰিছোঁ। আৰু এই মছলাখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ব যাতে গোটেই মছলাখিনি মাংসটোত সোমাই যায়। মছলাখিনি লৰাই ল'ব ভালদৰে আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব, একেবাৰে ল'টো নাৰাখিব। যদি ল'ত ৰাখে মানে তেতিয়াহ'লে মাংসখিনিৰ পৰা মানে পানী ওলাই যাব। সেইকাৰণে আপোনালোকে মিডিয়ামত ৰাখিব। আৰু মই এইখিনি ভালদৰে ভাজি ল'ম, 2-3 বাৰমান ভাজি ল'ব লাগিব বাৰু। এতিয়া দেখিছে কালাৰটো অলপ চেঞ্জ হৈ আহিছে। তাত মই এটা ইলাচি দি দিছোঁ। ইলাচিটো কিন্তু মই ভাঙি নাই দিয়া, কিয়নো মই ইলাচি গোন্ধটো টেষ্টটো মানে মই ইমান বেছি ভাল নাপাওঁ, সেইবাবে দিয়া নাই। আৰু মই তাত 2 চামুচ গাখীৰ ব্যৱহাৰ কৰিছোঁ, এৱা গাখীৰ ব্যৱহাৰ কৰিছোঁ গৰুৰ। এয়া মই গাখীৰখিনি দিয়াৰ পিছত যাতে ফাটি নাযাওক মই লগালগ মিহলি কৰি দিছোঁ। আপোনালোকেও সেইদৰে মিহলি কৰিব। আৰু তাত মই যিটো গিলাচৰ জোখেৰে মই চাউল দিছিলোঁ সেইটো গিলাচৰ জোখেৰে মই এতিয়া তাত পানী ব্যৱহাৰ কৰিম। চাউল দিছিলোঁ এগিলাচ, অকণমান বেছি, আৰু এতিয়া পানী ব্যৱহাৰ কৰিম মই 1.5 গিলাচ। 1.5 গিলাচ সম্পূৰ্ণকৈও নহয়, অকণমান কম ব্যৱহাৰ কৰিম যিহেতু গিলাচটো বহুত ডাঙৰ। আৰু পানীখিনি দিয়াৰ পিছত মই ভালদৰে মিহলি কৰি দিম। আৰু লগালগ তাত মই এতিয়া চাউলখিনি মই এড কৰিব লাগিব। চাউলটো একেবাৰে দি নিদিওঁ, হাফকৈ দিব লাগিব। অলপমান মই চাউল দি ল'ম, আধাটো চাউল দি ল'ম ইয়াত প্ৰথমে। গতিকে ইয়াত আধাটো চাউল দিয়া মোৰ হৈ গৈছে। আধাটো চাউল দিয়াৰ পাছত মই যিখিনি পিঁয়াজ মই লেয়াৰিঙৰ কাৰণে ফ্ৰাই কৰি থৈছোঁ সেয়া মই দিছোঁ। আৰু তাৰ ওপৰত মই আকৌ চাউলখিনি দি দিছোঁ। তাৰ ওপৰত। আৰু এতিয়া মোৰ সম্পূৰ্ণ চাউলখিনি দিয়া ইয়াত অলৰেডি হৈ গৈছে। চাউলখিনি দিয়াৰ পাছতো পিঁয়াজৰ এটা লেয়াৰ দিব লাগিব। মন কৰিব ইয়াত মই বিৰিয়ানী মছলাটো এতিয়ালৈকে দিয়া নাই, কিয়নো মোৰ ঘৰত সৰু বাচ্ছা আছে, নিচি সৰু যিহেতু, সেইটো কাৰণে বিৰিয়ানী মছলাটো মই পাছতহে ব্যৱহাৰ কৰিছোঁ। কিন্তু আপোনালোকে বিৰিয়ানী মছলাটো আগতেই ব্যৱহাৰ কৰিব লাগিব, কিয়নো বিৰিয়ানী মছলাটোৱেহে আচল মানে বিৰিয়ানীৰ টেষ্টটো আনি দিয়ে। মই বিৰিয়ানী মছলাটো এইবাবেই পিছত ব্যৱহাৰ কৰিছোঁ যাতে গোটেইখিনি মিক্স হৈ নাযায়। মই যেতিয়া কুকাৰৰ ঢাকনাখন খুলিম তেতিয়া মই প্ৰথমে যিখিনি মছলা হয় সেইখিনি মই কাঢ়ি পেলাই তাইক মই মাজৰ পৰা দিম, তাৰপিছতহে মই মিক্স কৰিম। গতিকে এতিয়া হৈ গৈছে। এতিয়া কুকাৰৰ ঢাকনাখন মাৰি পেলাই হাই ফ্লেমত এটা চিটি আহিবলৈ দি 2 মিনিট সময় আকৌ ল' ফ্লেমত ৰাখি দিলে আমাৰ বিৰিয়ানী ৰেডি হৈ যাব। এয়া আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। মই এতিয়া ওপৰৰ মছলাখিনি অলপ আঁতৰাই ল'ম। নিচিৰ বাবে মই প্ৰথমে বাঢ়ি ল'ম, তাৰপাছতহে মই বিৰিয়ানীখিনি ভালদৰে মিক্স কৰিম। এতিয়া জাষ্ট মই দেখাবৰ কাৰণে এনেকুৱা কৰিছোঁ আপোনালোকক। বিৰিয়ানী মছলাটো যিহেতু অলপ মানে জ্বলা হয় বাবে মই নিচিক এনেও জ্বলা নহ'লেও বাৰু বাচ্ছাক ইমান মছলা দিয়াটো যিহেতু ভাল নহয়, তাইক মই মছলা নিদিয়াকৈ দিম। আৰু এয়া আমাৰ কাৰণে বাঢ়ি ল'লোঁ। দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু আজি মই দেখালোঁ আপোনালোকক বহুত সহজে কুকাৰত কেনেকৈ মানে বিৰিয়ানী বনাব পাৰি, কম ইনগ্ৰেডিয়েণ্ট দি। পাৰিলে এবাৰ বনাই খাই চাব আপোনালোকেও। এইটো আমাৰ পোৱালিটো আহি মোৰ লগত লাগি আছে, তাক বিৰিয়ানী লাগে। মই তাক দিমেই বাৰু, কিন্তু নিদিওঁ বুলি জোকাই আছোঁ, সেইবাবে সি মোৰ লগত লাগি আছে। আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰি দিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেতিয়াহ'লে আজিলৈ ইমানেই।